প্ৰথমটো এক্সাৰসাইজৰ কাৰণে আপোনালোকে সোঁ ভৰিখন পিছুৱাই দিব সোঁ হাতখন ওপৰলৈ উঠাই লাহে লাহে বাওঁফালে আপোনালোকে বেণ্ড হৈ এই পজিশনটো যিমান দেৰি পাৰে হোল্ড কৰিবলৈ চেষ্টা কৰিব আপোনালোকে সোঁ সাইডে ষ্ট্ৰেচ ফিল কৰিব এতিয়া আকৌ আগৰ পজিশনলৈ ঘূৰি আহক নেক্সট আপোনালোকে লেফট ভৰিটো বাওঁ ভৰিটো পিছুৱাই দিব বাওঁ হাতখন ওপৰলৈ উঠাই লাহে লাহে সোঁফালে হাউলি দিব আৰু এই পজিশনটো আপোনালোকে যিমান দেৰি পাৰে হোল্ড কৰি ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে ষ্ট্ৰেচ ফিল কৰিব বাওঁ সাইডে বডিত লাহে লাহে আকৌ আগৰ পজিশনলৈ গুচি আহিব আৰু ৰিলেক্স নেক্সট এক্সাৰসাইজৰ কাৰণে আপোনালোকে দুইখন হাত ওপৰলৈ উঠাই লাহে লাহে বাওঁ সাইডে হাউলি দিব আৰু যিমান দেৰি পাৰে এই পজিশনটো হোল্ড কৰিবলৈ চেষ্টা কৰিব লাহে লাহে আকৌ আগৰ পজিশনলৈ ঘূৰি আহিব এতিয়া লাহে লাহে আপোনালোকে সোঁ সাইডে বেণ্ড হ'ব আৰু এই পজিশনটো যিমান দেৰি পাৰে হোল্ড কৰিবলৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিব দিনটোত আপোনালোকে প্ৰত্যেকটো ষ্ট্ৰেচিং 10 বাৰকে কৰিবলৈ চেষ্টা কৰিব